বিবাহিত জীৱনত সুখ নাই এই কথাষাৰ আজিকালি বাছ ৰেল অফিচ ৰাস্তাত সকলোতে প্ৰচলিত। গৰিষ্ঠ সংখ্যক বিবাহিত পুৰুষ মহিলাৰ মতে বিবাহিত জীৱনত যি সুখ হেৰাই যায় সেয়া বিবাহৰ পূৰ্বে প্ৰেম জীৱনত আছিল। ইফালে জৰীপৰ তথ্যতো এই বিষয়ৰ প্ৰতিফলন দেখা গৈছে। অধ্যয়নটোৰ মতে চলিত দশকত বিবাহ বিচ্ছেদৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। বিয়া হোৱাৰ কম সময়ৰ ভিতৰতে বহু লোকে বিচ্ছেদৰ পথত খোজ কাঢ়ে। তাৰ মাজতে অনেক কাৰণ আছে, যাৰ ভিতৰত এইটোৰ ঘটনা বিভিন্ন শাৰীৰিক আৰু মানসিক কাৰণত ঘটি আছে। কিন্তু সম্পৰ্কৰ চাবিটো আপুনি ধৰি ৰাখে। ইচ্ছা কৰিলে সম্পৰ্কটো ঠিক কৰিব পাৰে। মাত্ৰ কেইটামান সহজ কাম। আপোনাৰ সম্পৰ্ক ঠিক কৰিবলৈ আপুনি কি কৰে এবাৰ চাওকচোন এই ভিডিঅ'টো। 1 নম্বৰ, কথা পাতক। আজিকালি এটা কাব্যিক শাৰী অতি জনপ্ৰিয়। কেৱল কথা নকলেই কিমান সম্পৰ্ক ভাঙি যায়। সঁচাকৈয়ে তেনেকুৱাই সম্পৰ্ক বজাই ৰাখিবলৈ যোগাযোগ অতি প্ৰয়োজনীয়। যদি স্বামী স্ত্ৰীৰ মাজত নিয়মীয়া আৰু মধ্যমীয়া কথা বতৰা হয় তেন্তে সম্পৰ্কত কোনো সমস্যা নহ'ব। মনোবিজ্ঞানীসকলৰ মতে প্ৰতিদিনে প্ৰতি দম্পতীয়ে কমেও 2 ঘণ্টা কথা পাতিব লাগে। এই সম্পৰ্কটো ঠিক কৰি দিব। 2 নম্বৰ, নিয়মিতভাৱে শাৰীৰিক সংগঠনত লিপ্ত হওক। আৱেগিক সংগমৰ লগতে সম্পৰ্কটো সতেজ কৰি ৰাখিবলৈ শাৰীৰিক সংগম অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰতিদিনে সম্ভৱ নহ'লে সপ্তাহত অন্তত 2-3 দিন যৌন সম্পৰ্কত লিপ্ত হওক। ইয়াৰ সুস্থ বৈবাহিক জীৱন থাকিব, সম্পৰ্ক ভাল হ'ব। 3 নম্বৰ, একেলগে যিকোনো সংগীত শুনা অথবা গান শুনা। মনোবিজ্ঞানী কয় সংগীতে বহু মধুৰ স্মৃতি ঘূৰাই আনিব পাৰে। এটা গীতে পুৰণি ভাল সময় কিছুমান পুনৰ জীৱন্ত কৰি তুলিব পাৰে। গতিকে বিয়াৰ পিছতো সম্পৰ্কটো ভালকৈ ৰাখিবলৈ কেতিয়াবা একেলগে এটা গান শুনা য'ত আপোনাৰ কিছু মধুৰ স্মৃতি সন্নিৱিষ্ট কৰা হয়। ইয়াৰ জৰিয়তে স্মৰণ হ'ব আৰু সেইটোৱে ৰোমাঞ্চ ঘূৰাই আনিব। 4 নম্বৰ, কোনো কথাতে জোৰ নকৰিব। শাৰীৰিক ভোকে মানুহক দানবলৈ ৰূপান্তৰিত কৰে। এইদৰে আৱেগিক সাধনাই আপোনাৰ চৰিত্ৰ সলনি কৰিব পাৰে। যদি আপুনি পুনৰ এইবোৰ কথাত জোৰ দিয়ে তেন্তে ইয়াৰ ফল বিৰূপ হ'ব পাৰে। গতিকে বিবাহিত জীৱনত শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ আগতে আপোনাৰ সংগীৰ ইচ্ছা জনাটো অতি প্ৰয়োজনীয়। এই বিষয়টো যত্ন ল'লে সম্পৰ্কত তিক্ততাই প্ৰৱেশ নকৰে। 5 নম্বৰ, শৰীৰ চৰ্চা অথবা ব্যায়াম। সম্পৰ্কটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। ব্যায়ামৰ লগত কি সম্পৰ্ক আছে বুলি ভাবিছেনে? গতিকে মনত ৰাখিব, সম্পৰ্ক ধৰি ৰাখিবলৈ জৰুৰী নিয়মিত শাৰীৰিক মিলন আৰু সেই ক্ষেত্ৰতো দৰকাৰ সুস্থ স্বাভাৱিক শৰীৰ। সেয়েহে শৰীৰ ঠিক ৰাখিবলৈ উভয়ে সদায় অন্তত 30 মিনিট কৰি শৰীৰ চৰ্চা অথবা ব্যায়াম কৰক। ইয়াৰ পৰা শাৰীৰিক মিলন হ'ব সুখৰ, সম্পৰ্কও হ'ব মধুৰ। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।